হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। এতিয়া মই অলপ বজাৰ কৰিবলৈ গৈ আছোঁ পাঠশালালৈকে। অলপ মানে কিছু আছে আৰু আজি মা চিষ্টাৰ আমি যাম, ৰিঅ'ও যাব কিজানি। ফাৰ্ষ্ট মানে মোবাইল এটা কিনিব লাগে চিষ্টাৰৰ কাৰণে, তাই নিজৰ পইচাৰে কিনিব। এতিয়া যাই আছোঁ, আপোনালোকে চাই থাকক শেষলৈকে কি কিনো। এতিয়া আমি পাঠশালা আহি পালোঁ। এতিয়া ইয়াত আমি চাউল লওঁ, মোবাইল আজিকালি কিন্তু 200 টকাটো বেছি হেৰি হৈছে। মানে পঢ়িলেও নাভাঙে, আম চামৰ বতৰ, আম চামৰ সেই মানে নকিয়া লাগি কিন্তু ভাল হ'ব। নকিয়া সেই ইমান নাই কি মই কিনি দিম তাইক নকিয়া। এতিয়া চাউল তাউল আৰু কিবা গ্ৰচাৰী বস্তুখিনি লোৱা হ'ল। এতিয়া মোবাইল, মেইন মোবাইল। মোবাইলবিলাক চবেই ইয়াতে লওঁ, ইয়াতে দিব লাগে। এইটো হ'ল মোবাইল ৰেডমি নোট 11। কেনে লাগছে তই খেলি? এতিয়া মোবাইল চবাইল লোৱা হ'ল। এতিয়া মোৰ টেম্পাৰখন ইয়াতে নাই, অলপ আগত আছে, তাতে লৈ লওঁ। ফ্ৰীতে দিব, টেম্পাৰবিলাক চব ফ্ৰীতে লওঁ আৰু ৰিঅ'ৰ একবাৰ লগ আহি গৈছে একদম। এতিয়া আমি এইবিলাক হ'ল মোবাইলৰ। এতিয়া কাপোৰ চাপোৰ কিনো অলপ আৰু তাৰ ফ্ৰেণ্ড ওলাই গ'লে তেওঁ এতিয়া আৰু বেগ আছে, বেগ লওঁ। বেগ লৈ এতিয়া আৰু কাপোৰ চাপোৰ আছে সেইবিলাক লওঁ। তাৰপিছত বিয়া আহি আছে আমাৰ দুখনকৈ, তাৰে কাৰণে অলপ বজাৰ কৰোঁ। আমাৰ নহয়, বিয়াত দিয়াৰ কাৰণে বজাৰ কৰোঁ। এইবাৰ ইয়াত অলপ কিবা কিবি কাপোৰ ল'লোঁ। এইটো মোৰ মাজুৰ লাকিত বেলেগ বেলেগ লৈছে। এইবিলাক ঘৰত যে দেখাইছোঁ আপোনালোকক, সৰু সৰু কাপোৰ। এতিয়া ম'ম' খাওঁ আমি, ফেভৰেট ম'ম' এই খেতৰ বিৰাট টেষ্টি। এতিয়া আহিছোঁ এইখন দোকানত আৰু কিবা কাপোৰ লওঁ। কিবা খোৱাৰ কাৰণে বহুত টাইমত একো খোৱা নাই, পেট একদম গাড়ীতে উঠি ফুফু যাম না, ফুফু যাম। আমাৰ খোৱা বস্তুবিলাক আহি গ'ল। এতিয়া আমি ঘৰ আহি পালোঁ। বাপৰে কি বৰষুণ, ৰাস্তাই ইমান ভয়কৈ আহিছিলোঁ। এতিয়া মই কি বজাৰ কৰিলোঁ সেইখিনি দেখাওঁ আপোনালোকক। এনে আৰু বেলেগ কিনা নাই। এইটো জিন্স কিনিছোঁ, এটা এনেকুৱা পকেট থকা কিনিছোঁ এইটো, আৰু দুটা জিন্সৰে হাফ পেণ্ট, এইটো এটা আৰু এইটো এটা। মই একো কিনা নাই, এই তিনিটা কিনিছোঁ। আৰু ভণ্টিখনো এনেকুৱা কিনিছে, তাহোনো জিন্স এটা আৰু এই কিনিছে। বাকী বেলেগ কিনা নাই একো। এতিয়া মানে আহি পোৱাৰ পিছত দাদা আহিল, আমাৰ পেহীৰ দাদা। এইবাৰ মানে সিও পুলিচত পাইছে, যাবই পৰহি। সেইকাৰণে এবাৰ মাত দি গ'ল সিও, মানে তাতে থাকিল অলপ টাইম। এতিয়াহে আৰু ফ্ৰেছ হওঁ। এতিয়া ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আজিলৈকে বাই বাই, গুড নাইট।